ঘামৰ পৰা চোলা টিপিছে বেয়া গোন্ধাইছে ঐ গৰম দিন আহিলে ঐ থাকিব নোৱাৰি ঐ এই গৰম কাৰ বাবে জানানে গছ-গছনি কটাৰ বাবে এতিয়া ৰ'দত ৰ'দে কুত্তা ঘূৰা দি ঘূৰি আছো আকৌ কলা নহওক কাৰণ আমি সৰুৰ পাই কলা দি এখানিত নহয় আৰু জোৰে দি চবকে ফাইনেলি কিনিলো বাল এতিয়া কোন বাল ছোৱালী নপতে চাওঁ কেলা ফেৰেন বিৰাট ফেঞ্চাম মাৰো কেলা পাবি কোনবা কেলা মোক এবাৰ মই পাত্তাই নিদিওঁ বাল কেলা গৰম বেছি হৈ গ'ল কেলা पुलिस माती दे जो तो इधर भालो पिंडी आराम पाएगा मैंने बुझा नहीं पाएगा जो पेन पिंडा है कि नेंगटा है ये बोलता है अब जो पहनेगा तो बुझा नहीं पाएगा हम आप मैंने अपनी बुझा पाएगा कि आमी नेंगटा है लेकिन पेन है नंगा नहीं मेरे को पेन चाहिए एकदम सिंपल में चुरा के ले जा भगा के ले जा उठा के ले जा यार आ रहा हूँ मैं जिंदगी आ रहा हूँ मैं कर लिया मुझसे दोस्ती सिंगल সাদা আছে নেকি তোর ঠাই সাদা হইছে ভাতৃত্ববোধৰ এটা প্ৰতীক মানে আপুনি গাড়ীত ইটো দি আছে নহয় কুপুককে আপুনি দেখব এখন হাত আহি আপোনাৰ পৰি দাদা অলপমান হ'ব নেকি আপুনি তাৰ পৰা অলপ দিল তাৰ লগত এটা মিলা প্ৰীতিৰ সৃষ্টি হয় সাদা সমন্বয়ৰ প্ৰতীক বুলিও ক'ব পাৰি আলো করিয়া সাদায় অলপ বনোৱা লোক লাগি হবে মিলি খাওৱে ৰাতিপুৱা উঠি টেমাত সাধা নাপালে মাথা মোৰ গৰম উঠি যায় আলো जिंदगी নিয়ে কোনোদিন চিংড়া লাগে মন দিয়ে ভালো লাগা একদিন তো ধোকা খাবই কমেন্ট করে দিবা 50 টকা ষ্টিলৰ গ্লাছ এটাও 50 টকা সান্তা এটালো 50 তাৰ উপৰিও আমাৰ ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী পাব যাৰ দাম মাত্ৰ 50 টকা গতি আৰু আপোনাৰ পছন্দ অনুসৰি কিনি লৈ যাওক আপোনাৰ ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী যাৰ দাম মাত্ৰ 50 টকা সিয়রি খোঁজো আজি মাত্ৰ 50 টকা তুমি অভিমান কৰিবা মাত্ৰ 50 টকা